নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কাহৰ কেইটামান স্পেচিয়েল সামগ্ৰী আসলতে কেইটামান বস্তু অৰ্ডাৰ আছে আৰু সেইটো কাৰণে আমি ৰেডি কৰিছোঁ পেকিংৰ কাৰণে এই যে দেখিছে বটাখন এখন স্পেচিয়েল বটা হয় ডাঙৰ হয় এখন তিনিচুকীয়ালৈ যাব আৰু হেয়ে পেকিংৰ কাৰণে ৰেডি কৰিছোঁ এইখনৰ মূল্য ২৯,০০০ টকা আৰু কেইটামান সামগ্ৰী দেখুৱাইছোঁ আপোনালোকক এয়া চাওক কাহৰ বাতি মিডিয়াম সাইজৰ হয় আৰু লগত কাহি এয়া চাওক মিডিয়াম সাইজৰ কাহি হয় এইটো প্ৰথম আমি নয়ৰালে পেকিংৰ কাৰণে ৰেডি কৰিছোঁ আৰু ইয়াৰ মূল্য পাৰ সেট ২৭০০-২৮০০ টকা মানকে পৰিছে আৰু এই কেইখন হৈছে কোৱাৰ্টাৰ প্লেট প্লেইন হয় আৰু এই প্লেট কেইখন যাব ডিব্ৰুগড়লৈ ডিব্ৰুগড়ৰ দুলিয়াজানলৈ আমি অলপ দিন আগত আৰু পঠাইছিলোঁ বস্তু এনেকুৱা প্লেটৰ এখনৰ মূল্য হ'ব ১৪৫০ টকা আৰু ডিজাইন থকা লাগিলেও পাই যাব আপোনালোকে আৰু এইটো হৈছে কাহৰ ডাঙৰ বাতি এইটো আপোনালোকে ৩৬০০ টকাৰ পৰা ৪০০০ টকাত পাই যাব ডাঙৰ হয় এইটো বৰবাতি আৰু এয়া দেখুৱাইছোঁ কোৱাৰ্টাৰ প্লেট প্লেইন আৰু আপোনাৰ বানবাতি এইটো অকমান সৰু সাইজৰ হয় প্লেট কেইখন আছে আপোনাৰ ৯.৫ ইঞ্চি ইয়াৰে গোটেই সেটটোত ১৬৫০০ টকা পৰিছে গতিকে আপোনালোকেও এনেকুৱা যদি প্ৰয়োজন হয় পাই যাব আৰু ডিজাইন থকা লাগিলেও পাব বানবাতি ইয়াতকৈ ডাঙৰ লাগিলেও আপোনালোকে পাই যাব আৰু কোৱাৰ্টাৰ প্লেট ইয়াতকৈ ডাঙৰ লাগিলেও পাই যাব ১০ ইঞ্চিৰ পাব ১.৫ ইঞ্চি পাব তাৰ ৰেটটো বেলেগ হ'ব অকণমান এইটো মই আপোনালোকক ৯.৫ ইঞ্চিৰ দেখুৱাইছোঁ আৰু বানবাতি অকণমান সৰু সাইজটো দেখুৱাইছোঁ ১৬৫০০ টকা মানত এই সেটটো আহিছে সকলো বস্তু স্পেচিয়েল পাব একদম অৰিজিনেল হ'ব হাতে বনোৱা হ'ব কোনো মিক্স নাথাকে ইয়াত সম্পূৰ্ণ শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হৈছে আৰু ফুল গ্যাৰান্টি দিয়া হ'ব ফুল গ্যাৰান্টি থাকিব সবৰে আৰু এইযোৰ হৈছে মিডিয়াম সাইজৰ কাহি মই অকমান আগত আপোনালোকক দেখুৱাইছিলোঁ এইটো আপোনাৰ ২৮০০-২৭০০ টকা পৰিব এযোৰত ওয়েটটো অকমান বেছি আছে মজবুত হয় খুব ধুনীয়া সাইজৰ হয় বেক সাইডটো দেখুৱাই দিছোঁ চাওক এইবিলাক হাতুৰি কুবৰ চিন আছে আৰু এয়া হৈছে খতি এইটো আপোনাৰ ৯৫০ টকা আছে আৰু ইয়াতকৈ ডাঙৰ লাগিলেও পাই যাব ইয়াতকৈ সৰু লাগিলেও পাব ডাঙৰটো ১১৫০ টকা মান পৰিব এইটো খুব ধুনীয়া মিডিয়াম সাইজৰ হয় ৭০০-৮০০ গ্ৰাম মান আছে আৰু এয়া হৈছে বানকাহি সৰু সাইজৰ হয় এইখন আৰু এয়া মিডিয়াম সাইজ আৰু লগত এখন আছে ডাঙৰ সাইজ তিনটা সাইজৰ আছে মিডিয়াম সাইজৰ এখন অৰ্ডাৰ আছে আমাৰ এতিয়া পঠাবৰ কাৰণে ৰেডি কৰিছোঁ লখিমপুৰলৈ যাব এইখন আৰু মিডিয়াম সাইজত আপোনালোকে একদম দিয়া দাম কৈছোঁ মই আপোনালোকক ৪৬০০ টকাত মিডিয়াম সাইজৰ এখন ধুনীয়া বানকাহি পাই যাব স্পেচিয়েল সৰস বানকাহি আৰু এইখন আপোনাৰ ৩৩০০ টকা পৰিব এইখন অন্নপ্ৰসন বাৰ্থডে আদিত গিফ্ট দিব পাৰে আপোনালোকে এখন বাচ্চাৰ কাৰণে হয় খুব ধুনীয়া হয় স্পেচিয়েল হয় সৰস কোৱালিটি আৰু এইখন ডাঙৰ সাইজৰ হয় এইখন যদি আপোনালোকক প্ৰয়োজন হয় ৬৬০০ টকাত পাই যাব একদম দিয়া দাম হয় ডাঙৰ হয় অলপ কোনো মিক্স নাই ইয়াত সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় মাল ভাল পাব আৰু এইখন হৈছে বটা এইখন অকমান ডাঙৰ সাইজৰ হয় ১ কেজি ওজনৰ হয়
এইখন বটাত আপোনালোকৰ 3000 টকা পৰিব। ধুনীয়া হয় দেখিবলৈ। ইয়াতকৈ অকণমান সৰু চাইজৰো লাগিলে আপোনালোকে পাই যাব, 2500 টকাত পাই যাব। আৰু এয়া হৈছে স্পেচিয়েল চৰচ কাঁহী আৰু বাতি। আৰু এইকেইখন যাব তিনিচুকীয়ালৈ। ইয়াৰে এযোৰত আপোনাৰ 4300 টকাকৈ পৰিছে, ওজনটো অকণমান বেছি আছে। ইয়াৰে 6খন যাব তিনিচুকীয়ালৈ। মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাইছোঁ এনেকুৱা কাঁহী বাতি, খুব ধুনীয়া হয় আৰু স্পেচিয়েল হয় বস্তুবোৰ। স্পেচিয়েল বুলি আপোনালোকে দেখি হয়তো গমেই পাইছে, কাৰণ নৰ্মেলবোৰ সিমান ধুনীয়া নহয়, যদিও অৰিজিনেল হয়, কিন্তু স্পেচিয়েলবোৰ অকণমান বেছি ধুনীয়া হয় দেখিবলৈ, ফিনিচিং বহুত ভাল হয়। আৰু এয়া হৈছে স্পেচিয়েল বানবাতি। এনেকুৱা বানবাতি লাগিলেও আপোনালোকে পাই যাব, এটাত 2000কৈ পৰিব। এয়া চৰচ বাতি, এটাত 1350 টকা পৰিব। 1300 টকাৰ পৰা 1350 টকামান পৰিব এটাত এনেকুৱা বাতি। ৱেটটো বেছি আছে, খুব ধুনীয়া হয় দেখিবলৈ। আৰু ইয়াতকৈ অকণমান সৰু চাইজৰো আছে, 400 গ্ৰাম মানৰ। 400 গ্ৰাম মানৰটো ধৰি লওক আপোনালোকৰ 1200 মান টকা পৰিব এটাত। আৰু কাঁহীখন এইখন 1 কেজি ওজনৰ হয়, 2800 টকা পৰিব। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব। ধন্যবাদ।